নমস্কাৰ সকলোকে। আমি সকলোৱে জীৱনত কেতিয়াবা নহয় কেতিয়াবা লাইফ ইঞ্চুৰেঞ্চৰ কথা শুনিছোঁ আৰু বিভিন্ন প্ৰকাৰৰ লাইফ ইঞ্চুৰেঞ্চো আছে। আৰু সৰুতে লাইফ ইঞ্চুৰেঞ্চটো খুব পপুলাৰ আছিলে আচলতে, আৰু এতিয়াও খুব পপুলাৰ হৈ আছে লাইফ ইঞ্চুৰেঞ্চটো। আৰু এইটো এটা প্ৰয়োজনীয় বস্তু, কিন্তু আমি জানো যে লাইফ ইঞ্চুৰেঞ্চৰ যিটো ইণ্টাৰেষ্ট ৰেটটো বহুত কম হয়, বহুত কম পৰিমাণৰ ইণ্টাৰেষ্ট দিয়ে। আৰু আমি সকলোৱে কোৱা শুনো আৰু প্ৰকৃততে হয়ো যে যিবিলাক লাইফ ইঞ্চুৰেঞ্চ থাকে যে মানুহটো মৰিলেহে বেছি প্ৰফিট হয় বা জীয়াই থাকোঁতে ইমান প্ৰফিট নিদিয়ে। কথাটো মিছাও নহয় বাৰু বৰ। আৰু আজিকালি আপোনালোকে দেখিছে লাইফ ইঞ্চুৰেঞ্চৰ যিবিলাক টাৰ্মবিলাক বহুত লং টাৰ্ম হৈ গৈছে, আৰু 10 বছৰ 15 বছৰ 20 বছৰ তেনেকুৱা লং টাৰ্ম হৈ গৈছে আচলতে লাইফ ইঞ্চুৰেঞ্চৰ টাৰ্মবিলাকো। সেইকাৰণে আজি আমি এটা আৰু শ্বেয়াৰ মাৰ্কেটৰ ৰিলেটেড বস্তু আজি শিকিবলৈ চেষ্টা কৰিছোঁ, যিটো SIP বুলি কোৱা হয়। আৰু কেনেকৈনো আমি 1000 বা মন্থলি যিটো হিচাপত থৈ যেনেকৈ আমি লাইফ ইঞ্চুৰেঞ্চ কৰোঁ, তেনেদৰে মন্থলি আমি মানে কিবা এটা মিনিমাম এমাউণ্ট প্লেনিং কৰি কেনেদৰে আমি শ্বেয়াৰ মাৰ্কেটত ইনভেষ্টেড হৈ ৰাখিব পাৰোঁ বা ইনভেষ্ট কৰি ৰাখিব পাৰোঁ, নিজে ইনভেষ্ট হৈ থাকিব পাৰোঁ, সেই বিষয়ে কিছু কথা পাতিবলৈ লৈছোঁ। SIP মানে হৈছে ছিষ্টেমেটিক ইনভেষ্টমেণ্ট প্লেন। আৰু SIP দুই প্ৰকাৰ থাকে, ওৱান টাইম বা লামচাম আৰু মন্থলি। এই দুই প্ৰকাৰৰ SIP থাকে। আপোনালোকে স্ক্ৰীণত দেখিছেই যে মানে আমাৰ মাহটোৰ এক্সপেঞ্চেছ কৰি যিখিনি খৰচা আছে, খৰচাখিনি বাদ দি আমাৰ হাতত যেনিবা 1000 কেপিটেল ৰৈ গৈছে। সেই কেপিটেলটো আমি কেনেদৰে ডিভাইড কৰি আমি মাৰ্কেটত ইনভেষ্ট কৰিব পাৰোঁ। প্ৰথমে হৈছে ETF মানে হৈছে এক্সচেঞ্জ ট্ৰেডেড ফাণ্ড। আৰু ETFও বহুত প্ৰকাৰ আছে, যেনেকৈ EV ETF আছে, গ'ল্ড ETF আছে, চিলভাৰ ETF, ডিফেন্স ETF, আৰু নিফটি 50ক লৈ নিফটি 50 20 বুলি আছে, বেংক নিফটি 20, তেনেকৈ বিভিন্ন প্ৰকাৰৰ ETF আছে। সকলোবিলাক ETF মই দেখাই দিছোঁ, আপোনালোকক দেখাই দিবলৈ চেষ্টা কৰিছোঁ ইয়াত। আৰু শ্বেয়াৰ মাৰ্কেটত ইনভেষ্টৰ কাৰণে সকলোকে এটা ডিমেট একাউণ্ট লাগেই। দেখিছে এইটো মই ডিমেট একাউণ্ট খুলি লৈছোঁ, ইয়াত ডিমেট একাউণ্টৰ এপটোত গৈ লৈছোঁ। তাতে যদি মই দেখিছে আপোনালোকে EV ETF চাৰ্চ কৰিছোঁ, এতিয়া EV ETFছৰ যিখিনি EV ৰিলেটেড মানে ETF ফাণ্ড আছে সেইখিনি আহি গৈছে। দেখিছেনে আপোনালোকে ইয়াত বাই অপশ্যন আছে, চেল আছে। চেল কৰিব নোৱাৰে বাৰু, ডাইৰেক্ট আপোনালোকে বাই কৰিব পাৰিব। দেখিছে ইয়াত এইটো এটা EV ETF, আকৌ এইটো এটা ICICI EV ETF, তেনেদৰে বিভিন্ন প্ৰকাৰৰ ETF আছে। আকৌ আমি যদি চাওঁ ইয়াতে গ'ল্ড ETF, দেখিছে গ'ল্ড ETF এনেকৈ চাৰ্চ কৰি দিছোঁ। গ'ল্ড ETF, গ'ল্ডৰ যিখিনি গ'ল্ড ETF আছে ইয়াতে যিখিনি আছে সেইখিনি দেখাই দিছে ইয়াতে। দেখিছে ইয়াত 77 চলি আছে। আৰু তেনেদৰে এইটো নিজৰে দেখিছে আপোনালোকে 92 চলি আছে। আৰু তেনেকৈ গ'ল্ড ETF যিমানখিনি আছে, গ'ল্ড ETF ইয়াত দেখিছে এইখিনি বাই কৰিব পাৰে ইয়াতে। আকৌ ইয়াতে যদি আমি বেলেগ আকৌ চাওঁ, LIC মিউচুৱেল ফাণ্ড গ'ল্ড ETF দেখিছে আপোনালোকে। তেনেদৰে বিভিন্ন প্ৰকাৰৰ ETF আছে। আকৌ আমি যেতিয়া চিলভাৰ ETF চাওঁ, চিলভাৰ ETFও চাব পৰা যায়। দেখিছে গোটেইখিনি আহি যায় ইয়াত। চিলভাৰৰ যিখিনি ETF আছে, মানে কমডিটি ETF আচলতে এইখিনি। HDFC চিলভাৰ ETF, আদিত্য বিৰলা চিলভাৰ ETF, তেনেদৰে বহুতখিনি ETF আছে। আকৌ ডিফেন্স ছেক্টৰৰ যিখিনি যদি আমি ETFখিনি চাওঁ, এই ডিফেন্স ছেক্টৰ ETFখিনি দেখাব ইয়াত। আপোনালোকে দেখিছে ডিফেন্স ETF এইখিনি এনেকৈ চাৰ্চ কৰিলে আহি যাব আচলতে ETF বুলি। আপোনালোকে ডিমেট একাউণ্ট এটা খুলি লৈ ইয়াত চাৰ্চ কৰি নিজে আপোনালোকে ইনভেষ্ট হৈ থাকিব পাৰিব আচলতে, বেলেগৰ সহায় নোলোৱাকৈ। দেখিছে মতিলাল ডিফেন্স ETF, নিপো ইণ্ডিয়া ETF, এনেকৈ বিভিন্ন ETF আছে। আৰু নেক্সট দেখিছে আপোনালোকে মিউচুৱেল ফাণ্ড, মানে 1000 যদি 300 আপুনি মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিবলৈ হয়, ক'ত ইনভেষ্ট কৰিব লাগিব আপুনি, সেইটো জানিবলৈ হ'লে আপোনালোকে আকৌ মই দেখাই দিছোঁ এপটোত গৈ। দেখিছে মই আকৌ ডিমেটৰ এপটোত আহি গৈছোঁ। আৰু আপোনালোকৰ তলত দেখিছে ষ্টকছ আছে, FNO আছে, আৰু মিউচুৱেল ফাণ্ড আছে। এই মিউচুৱেল ফাণ্ড অপশ্যনটোলৈ আহি আপোনালোকে যদি তললৈ যায়, ইয়াত দেখিব বহুতখিনি মিউচুৱেল ফাণ্ডৰ অপশ্যন আহি গৈছে ইয়াতে। এতিয়া 1508 মিউচুৱেল ফাণ্ড আছে, মানে ইয়াত কিমান আছে, 1508টা মিউচুৱেল ফাণ্ডেই আছে। আৰু দেখিছে ইয়াত বিভিন্ন প্ৰকাৰৰ মিউচুৱেল ফাণ্ডবিলাক আছে। ইয়াৰে দেখিছে ছাইডৰ ৰিটাৰ্ণ কিমান % ৰিটাৰ্ণ দিছে, 3 ইয়াৰ্ছত দেখাই আছে। ইয়াৰে যিকোনো আপোনালোকে ৰিচাৰ্চ কৰিব পাৰে, বা আহিব বহুত ৰিচাৰ্চ এনালিচিছ থাকে, তেওঁলোকেও ক'ব, বা আপোনালোকে নিজেও ৰিচাৰ্চ কৰি চাব পাৰে। ইয়াতে গোটেই ডিটেইলছ দিয়া থাকে, সকলো ডিটেইলছ, যেনে আপুনি কিমান ৰিটাৰ্ণ দিছে, 1 মাহত কিমান ৰিটাৰ্ণ দিছে, লাষ্ট 6 মাহত কিমান ৰিটাৰ্ণ দিছে, এইবিলাক চব সকলোবিলাক ডিটেইলছ দিয়া থাকে। আপোনালোকে মিউচুৱেল ফাণ্ডবিলাক ফিল্টাৰো কৰিব পাৰে। মিউচুৱেল ফাণ্ডৰ দেখিছে আপোনালোকে ইকুইটি মিউচুৱেল ফাণ্ডৰ অপশ্যন আছে, বা ডেফ্টৰ আছে, হাইব্ৰিড আছে, মানে মিউচুৱেল ফাণ্ডৰ যিকেইটা 4টা অপশ্যন আছে মেইন,
তাৰে যিকোনো আপোনালোকে বোলে মই ইকুইটিতহে কৰোঁ বা ডেফটত কৰোঁ, হাইব্ৰিডত কৰোঁ, তেনেকৈ মিউচুৱেল ফাণ্ডত বিভিন্ন প্ৰকাৰৰ মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিব পাৰে। ইয়াতে ফিল্টাৰত আপোনালোকে চাৰ্চ কৰি চাব পাৰে, মানে A to Z ৰিচাৰ্চ কৰিব পাৰে আপোনালোকে। ইয়াতে সকলো দিয়া থাকে, ডিটেইলছ থাকে, মানে ক'ত ক'ত তেওঁলোকে মিউচুৱেল ফাণ্ডে ইনভেষ্ট কৰিব আপোনাৰ পইচাখিনি নি, বা ক'ত কি কৰিব তেওঁলোকে, বা কোনে কোনে তেওঁলোকৰ কি কি মানে সকলোবিলাক আছে। আপোনালোকে ডিটেইলছত গৈ চাব পাৰে। আপোনালোকে 1 বছৰত দিছে, 1 বছৰত কিমান ৰিটাৰ্ণ দিছে, কিমান %, তেনেকৈ বা 3 ইয়াৰ্ছত কিমান ৰিটাৰ্ণ দিছে। আপোনালোকে লং টাৰ্মৰ বাবে মানে সকলোবিলাক ৰিচাৰ্চ কৰিব পাৰে আপোনালোকে ইয়াতে এই এপটোত গৈ লৈ। সেইকাৰণে আপোনালোকে নিজেই কৰিব পাৰে। আৰু নেক্সট আহিলে ষ্টকছৰ 3টা ভাগ থাকে, লাৰ্জ কেপ, মিড কেপ, স্মল কেপ। লাৰ্জ কেপৰ আচলতে ৰিটাৰ্ণটো কম দিয়ে, ৰিস্কো কম থাকে, কিন্তু স্মল কেপ আৰু মিড কেপত ৰিটাৰ্ণো বেছি দিয়ে, ৰিস্কো বেছি থাকে। সেইকাৰণে আপোনালোকে যদি চাই ভালকৈ এনালিচিছ কৰি মিড কেপ নহ'বা স্মল কেপত ইনভেষ্ট কৰিব পাৰিলে ভাল হয়। আৰু আপোনালোকে চাব যে ছিংগুল লাইনত নাথাকে আচলতে, মানে যেনেকৈ EV ছেক্টৰত থ'লে, কোনোবা আকৌ আপোনাৰ কেমিকেল ছেক্টৰ, IT ছেক্টৰ বা ডিফেন্স ছেক্টৰ, ঢেৰ ছেক্টৰ আচলতে ষ্টকছত আচলতে ইনভেষ্ট কৰিব লাগে। ছিংগুল লাইনত কৰিব নালাগে আচলতে। ছিংগুল লাইনত গুচি গ'লে আপোনাৰ যদি সেইটো ছেক্টৰ ডাউন হৈ যায়, আপোনাৰ মানে ইনভেষ্টখিনি লোকচান হ'ব পাৰে। সেইকাৰণে বিভিন্ন লাইনত মানে বিভিন্ন প্ৰকাৰৰ ষ্টকছত ইনভেষ্ট কৰিব লাগে। আপুনি নিজেই এনালিচিছ কৰিব আপোনালোকে পাৰিব যদি ভালকৈ মানে মন দিয়ে। আৰু ইউটিউবক চাই ইনফ্লুৱেঞ্চ নহ'ব। ইউটিউবত দেখি আপোনালোকে ইনভেষ্ট কৰিবলৈ নিশিকিব, নিজে চাব, ৰিচাৰ্চ কৰিব। আৰু গুগলত চাৰ্চ কৰিব আপোনালোকে স্মল কেপ কি, মিড কেপ কি, লাৰ্জ কেপ কি, এইবিলাক যদি গুগলত চাৰ্চ কৰিব আপোনালোকে পাব। আৰু মিড কেপৰ বা স্মল কেপত কি কি মানে ভাল পাৰফৰ্মেঞ্চ দিয়া ষ্টক আছে, এইবিলাক গুগলত ৰিচাৰ্চ কৰিব আৰু নিজেও ৰিচাৰ্চ কৰিব আপোনালোকে। তেতিয়া নিজেই পাৰিব বস্তুখিনি। আপোনালোকে যে 1000 SIP কৰিব লাগিব সেইটো নহয় আচলতে। আপোনালোকে নিজৰ মানে বোলে মোৰ 5000 বাচি গৈছে বা মোৰ 3000 বাচি গৈছে, আপোনালোকে SIP মানে মন্থলি কিবা এটা থৈ যোৱা আচলতে। মন্থলি কিবা এটা থৈ যাব পাৰে মাৰ্কেটত। 1000হে যে চাব পাৰিব মিনিমাম সেইটো নহয় আচলতে। আপুনি 100 ৰুপিজ, 50 ৰুপিজ সিমানো মাৰ্কেটত আপুনি আচলতে ইনভেষ্ট কৰিব পাৰে। আৰু মই আচলতে বিশেষ ট্ৰেডিং ৰিলেটেডহে দিওঁ। আচলতে ট্ৰেডিংটো সকলোৰে কাৰণে সম্ভৱো নহয়, আৰু ট্ৰেডিংটো ইমান ইজি বস্তুও নহয়, আৰু সকলোৰে টাইমো নাথাকে, আৰু বহুতখিনি চাবলগীয়া থাকে আচলতে। সেইকাৰণে ট্ৰেডিংটো নহয়, ইনভেষ্টমেণ্টটো বহুত আচলতে হায়েষ্ট ৰিটাৰ্ণ ইনভেষ্টমেণ্টতে থাকে বুলি কয় আচলতে। ইনভেষ্টমেণ্টটো বহুত পাৱাৰফুল বস্তু হয় যদি ভালকৈ শিকি ল'ব পৰা যায়। আৰু ট্ৰেডিংটো চবৰে বাবে ইজিও নহয় আৰু সম্ভৱো নহয়। সেইকাৰণে ইনভেষ্টমেণ্ট ৰিলেটেড ভিডিঅ'টো দিছোঁ, আৰু চাই থাকিব। বহুতৰ সুবিধা হ'ব যদি কাৰোবাৰ আপোনাৰ চিনাকি আছে যি ভাবি আছে মাৰ্কেটত ইনভেষ্ট কৰিম, তেনেকুৱাকো আপোনালোকে ভিডিঅ' শ্বেয়াৰ কৰিব। আৰু এনেকুৱা ভিডিঅ' কিছুমান আহি থাকিব, আপোনালোকে চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।